হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বৰ্তমান আছোঁ দোকানতে বহি আৰু কাষ্টমাৰটো নাই। বৰ্তমান ৰমজানৰ মাহ চলি আছে, সেইবাবে কাষ্টমাৰ বহুত কম। আমাৰ দোকান বুলি নহয় আৰু সকলো মানে চকতে আৰু দোকানবিলাক খুলিছে, কিন্তু বাট ধৰক মানুহ কম আৰু চব চকতে। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'কেইটা চাই বহুত মৰম দিছে আৰু ভাল লাগিল আপোনালোকৰ কাৰণে ইমান মৰম দিয়াৰ বাবে। তো সকলোকে ধন্যবাদ জনাইছোঁ। তো আগলৈকে ইমানখিনি মৰম দি থাকিব, তেতিয়াহ'লে মানে ভাল লাগিব আৰু তো মানে অলপ ভাল লাগে আৰু ধৰক নিজৰ মানুহবিলাকে ছাপোৰ্ট কৰিলে অলপমান বহুতখিনি মানে সাহস পোৱা যায়। আৰু ধৰক বহুত কষ্টৰ ফলত বহুত সপোন আছিল আৰু সেইখন বাইকখন লোৱা। তো বহুতৰে থাকে সপোন, তো সেইবাবে ধৰক পূৰণ হ'লে ভাল লাগে। আৰু আপোনালোকে ইমান মৰম ইমান আশীৰ্বাদ দিছে, তো সেইকাৰণে বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকক। তো বাকী গাড়ীখন মই মানে নৰ্মেল আপোনালোকক দেখাইছোঁ বাৰু, আজি এটা ভিডিঅ' দিছিলোঁ। আৰু আপোনালোকক গাড়ীখন একদম সম্পূৰ্ণকৈ এটা ভিডিঅ' বনাই মই দিম, তো চাব আপোনালোকে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট কৰিব। হ'লে কমেণ্ট কৰিলে কাৰণ ভাল লাগে, সাহস হয় আৰু ভিডিঅ' বনাবলৈ বহুত সাহস পোৱা যায়। তো সেইবাবে আপোনালোকে কমেণ্ট দিব। তো বাই বাই আজিলৈকে।